সকলৰ কাৰণে আমাৰ অসম চৰকাৰে বৰ্তমান চলি থকা লকডাউন সময়ত ভুক্তভোগীজনে মানে ভুক্তভোগী হৈ জীৱন যাপন কৰি আছে কষ্টৰে তেখেতসকলক সকাহ দিবৰ কাৰণে 8 দিনৰ এটা ৰেচন আবণ্টিত কৰিছিলে। গোটেই আমাৰ গোসাইগাঁও পৌৰসভা এলেকাত 2405 ফেমিলিৰ 9645 সদস্যৰ কাৰণে 7 দিনৰ যি আমাৰ আবণ্টিত ৰেচন, সেই ৰেচনটো আমি সুকীয়াকৈ আজি গোসাইগাঁও পৌৰসভা এলেকাত 4টা ৱাৰ্ডৰ 4টা স্থানত বিতৰণ কৰিবলৈ প্ৰস্তুতি ৰাখিছোঁ। আৰু বিশেষকৈ বৰ্তমান যিহেতু আমাৰ লকডাউন পিৰিয়ডটো চলি আছে, সেইকাৰণে ছ'চিয়েল ডিষ্টেঞ্চিংটো যাতে আমি মেইনটেইন কৰিব পাৰোঁ, তাৰ কাৰণে NCC কেডেট আমি ৰিকুৱেশ্যন কৰি কিনি আনিছোঁ। 30 জন NCC কেডেট আছে। আমাৰ স্কাউট এণ্ড গাইডৰ কিছুমান সেৱকসকল আজি উপস্থিত আছে। লগতে পুলিচ প্ৰশাসনৰ লগতো আমি সম্পৰ্ক ৰাখিছোঁ। বৰ্তমান মানি চলিবলগীয়া লকডাউন পিৰিয়ডৰ যি নিয়মাৱলী আছে, সেই নিয়মাৱলীটো যাতে বজাই ৰাখি আমি প্ৰতিৰোধ কৰিব পাৰোঁ। বিয়পি পৰাৰ যি সম্ভাৱনা তাত প্ৰতিৰোধ কৰিব পৰাকৈ আমি ব্যৱস্থাটো ৰাখিছোঁ। আৰু আমি গোটেই 4টা ৱাৰ্ডত নিশ্চয়কৈ আজি বিতৰণ সম্পন্ন কৰিব নোৱাৰিম। অহাকালি বা পৰহিলৈকে আমি কাৰ্যটো ৰাখিম, যাতে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰি চৰকাৰৰ যিটো নিৰ্দেশ, সেই নিৰ্দেশ অনুযায়ী আমি বিয়পি পৰাৰ যিটো সম্ভাৱনা সেইটো ৰোধ কৰাৰ যিটো ব্যৱস্থাটো মজুত ৰাখি যাতে আমি বিতৰণটো সম্পন্ন কৰিব পাৰোঁ। সেই হিচাপত নিশ্চয়কৈ আমাৰ 2 দিন বা 3 দিন লাগিব। আমি ভাবিছোঁ আমাৰ 7 দিনত চাউল এডালৰ কাৰণে 600 গ্ৰামকৈ দিছে, এডালৰ কাৰণে এদিনত 600 গ্ৰামকৈ, আৰু মাইনৰৰ কাৰণে 400 গ্ৰামকৈ চাউল দিয়া আছে। তো সেই অনুপাতে 7 দিনত যিটো হিচাপত আহে এইখিনি আমি বিতৰণ কৰিবলৈ যত্ন কৰি আছোঁ। সৰ্বমুঠ কিমান চাউল দিব? 372.96 কুইণ্টল চাউল আমি আবণ্টন পাইছোঁ। সেই অনুপাতে দালি পাইছোঁ আমি 67 কুইণ্টল, আৰু তেল পাইছোঁ আমি 2025 লিটাৰ, নিমখো পাইছোঁ আমি তেল কত ছিল? তেল 800।